নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 7 জতুৱাৰ জটপাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ভিডিঅ'টি ভাল লাগিলে এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তেন্তে ছাত্ৰ ছাত্ৰীসকল আৰু পলম নকৰাকৈ তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 54 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 আৰু 2টো তোমালোকে নিজে কৰিবা। ইয়াৰ পাছত 3 নম্বৰত চোৱা ইয়াত লিখিছে কোৱা আৰু লিখা। ইয়াত উত্তৰ লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে। ইয়াৰ উত্তৰটি হ'ব কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে। ইয়াৰ পাছত খ নম্বৰত চোৱা ইয়াত লিখিছে আহু কাণে পহু কাণে মানে কি। ইয়াৰ উত্তৰটি হ'ব আহু কাণে পহু কাণে মানে হৈছে আৰ তাৰ পৰা বা ঘুনুক ঘানাককৈ। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াৰ প্ৰশ্নটি আছে ঘিতমিত আন্ধাৰত কি দেখে। ইয়াৰ উত্তৰটি হ'ব ঘিতমিত আন্ধাৰত ভূত দেখে। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা ঘ নম্বৰত ইয়াত লিখিছে কোনবোৰ লোকে বৰ ভয় খায়। ইয়াৰ উত্তৰটি হ'ব অলপ ধতুৱা অৰ্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা অংগ নম্বৰত ইয়াত লিখিছে কবিয়ে কাক বুদ্ধিত টুকুনা বুলি কৈছে। ইয়াৰ উত্তৰটি হ'ব যিবোৰ লোকে ফকৰা যোজনা নাজানে বা নিশিকে সেইবোৰ লোকক কবিয়ে বুদ্ধিত টুকুনা বুলি কৈছে। ইয়াৰ পাছত নেক্সট পেজ নম্বৰ 55ত চোৱা 4 নম্বৰত লিখিছে পাঠৰ আলমত চমুকৈ লিখা। পাঠৰ আলমত চমুকৈ লিখিবলৈ কৈছে। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মৈত উঠিলে সহজে কাক নমাব নোৱাৰি। ইয়াৰ উত্তৰটি হ'ব মৈত উঠিলে অকৰাক সহজে নমাব নোৱাৰি। অকৰা মৈত উঠিলে চাৰিওফালে হোৱা দোৱা লাগে। তাক মৈৰ পৰা নমোৱাৰ সাধ্য কাৰো নাথাকে। তাক সেই কামটোৰ পৰা বিৰত কৰাটো বৰ সহজ কাম নহয়। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা খ নম্বৰত ইয়াত লিখিছে আঁঠুৱাৰ তলৰ মহৰ কি অৱস্থা হয়। ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমায় আৰু নিজৰ মৰণ নিজে মাতি আনে। অৰ্থাৎ সমূলি পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। এনে লোকে লোভৰ বশৱৰ্তী হৈ নিজৰ মৰণ নিজে চপাই লয়। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয়। ইয়াৰ উত্তৰটি তোমালোকে এনেধৰণে লিখিবা যিসকল লোকে ফকৰা যোজনা নিশিকে বা নাজানে তেওঁলোক বুদ্ধিত অতি দৰিদ্ৰ হয়। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো ফকৰা যোজনাৰ ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ভাষাৰ সৌষ্ঠৱ বৃদ্ধি হয়। গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টুকুনা হয় বুলি কবিয়ে কৈছে। ইয়াৰ পাছত ইয়াৰ তলতে লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰত চোৱা ইয়াত লিখিছে বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা। ইয়াৰ তলত কিছুমান বাকচত শব্দ দিছে। এইবিলাকৰ বিপৰীত শব্দ পাঠটিৰ পৰা বিচাৰি তুলি আনি লিখিবলৈ কৈছে। শব্দকেইটা চোৱা প্ৰথমে আছে পোহৰ অসাধ্য নিৰ্লোভ। সিটো চাইডে আছে জটিল বেছি আৰু মিছা। পাঠটি তোমালোকে ভালকৈ অধ্যয়ন কৰিলে এইখিনি নিজেই বিচাৰি উলিয়াই ল'ব পাৰিবা। প্ৰথম শব্দটি চোৱা আছে পোহৰ। ইয়াত হ'ব আন্ধাৰ। ইয়াৰ তলতে আছে অসাধ্য। ইয়াত হ'ব সাধ্য। তলত আছে নিৰ্লোভ। এইটো হ'ব লোভ। সিটো চাইডে দিছে জটিল। ইয়াত হ'ব সহজ। ইয়াৰ তলতে আছে বেছি। এইটো হ'ব অলপ আৰু একেবাৰে তলত আছে মিছা। ইয়াত হ'ব সঁচা। ইয়াৰ পাছত নেক্সট চোৱা 6 নম্বৰত 6 নম্বৰত ইয়াত লিখিছে পাঠত তোমালোকে হোৱা দোৱা লাগে বৰষুণ সৰে চাং পাতে কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা।
ইয়াত তোমালোকক তলৰ খালী ঠাইসমূহত শুদ্ধ ক্ৰিয়াপদ বাছি লিখিবলৈ কৈছে। এটা তোমালোকক কৰি দিছে উদাহৰণ চোৱা, যেনে কলম ধৰে অব্লিক লয়, এইটো হ'ব কলম ধৰে। ইয়াৰ পাছত তলৰখিনি চোৱা, ক নম্বৰত লিখিছে চেপা মাৰে অব্লিক পাতে, ইয়াত হ'ব চেপা পাতে। খ নম্বৰত চোৱা, ইয়াত লিখিছে ঢেঁকী বান্ধে অব্লিক দিয়ে, ইয়াত খালী ঠাইত হ'ব ঢেঁকী দিয়ে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে পাচি গঢ়ে অব্লিক সাজে, এইটো হ'ব পাচি সাজে। ঘ নম্বৰত চোৱা, ইয়াত লিখিছে খেল কৰে অব্লিক খেলে, ইয়াত খালী ঠাইত হ'ব খেল খেলে। অ নম্বৰত চোৱা, ইয়াত লিখিছে মৰম লাগে অব্লিক ধৰে, ইয়াত খালী ঠাইত হ'ব মৰম লাগে। ইয়াৰ পাছত নেক্সট পেজত চোৱা, পেজ নম্বৰ 56ত, ইয়াত 7 নম্বৰত চোৱা, ইয়াত লিখিছে জতুৱাৰ জত কবিতাটিৰ পৰা যিকোনো 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা। ইয়াত তোমালোকৰ জতুৱা জত কবিতাটিৰ পৰা যিকোনো 5টা জতুৱা ঠাঁচ বাছি উলিয়াই সেই জতুৱা ঠাঁচকেইটাৰে বাক্য ৰচনা কৰিবলৈ কৈছে। ইয়াৰ উত্তৰটি তোমালোকে এনেধৰণৰ কৰিব পাৰিবা। প্ৰথম জতুৱা ঠাঁচটি হৈছে গা নচুৱাই ফুৰা, ইয়াৰ অৰ্থ হৈছে কাম বন নকৰি ঘূৰি ফুৰা। ইয়াৰ বাক্যটি এনেকৈ লিখিবা, নগেনৰ দৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়। ইয়াৰ পাছত 2 নম্বৰৰ জতুৱা ঠাঁচটি নপতা ফুকন, ইয়াৰ অৰ্থ হৈছে নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা। ইয়াৰ বাক্যটি এনেকৈ লিখিবা, নপতা ফুকন লোকৰ কথাত কোনেও গুৰুত্ব নিদিয়ে। ইয়াৰ পাছত নেক্সট জতুৱা ঠাঁচটি আহু কাণে পহু কাণে, ইয়াৰ অৰ্থ হৈছে আৰ তাৰ পৰা বা ঘুনুক ঘানাককৈ। ইয়াৰ বাক্যটি তোমালোকে এনেকৈ লিখিবা, ৰীণাৰ বিয়াৰ খবৰটো আহু কাণে পহু কাণে শুনিছোঁ। ইয়াৰ পাছত নেক্সট জতুৱা ঠাঁচটি লিখিবা গীতমিত, ইয়াৰ অৰ্থ হৈছে বৰ বেছি অন্ধকাৰ। ইয়াৰ বাক্যটি লিখিবা, অমাৱস্যাৰ নিশা গীতমিত আন্ধাৰ হয়। ইয়াৰ পাছত 5 নম্বৰৰ জতুৱা ঠাঁচটি লিখিবা আলাসৰ লাৰু, ইয়াৰ অৰ্থ হৈছে অতি মৰমৰ। ইয়াৰ বাক্যটি লিখিবা হৰি মাক দেউতাকৰ একমাত্ৰ সন্তান বাবেই সি তেওঁলোকৰ আলাসৰ লাৰু। ইয়াৰ পাছত নেক্সট প্ৰশ্নটি চোৱা, 8 নম্বৰত, ইয়াত লিখিছে এটা শব্দত প্ৰকাশ কৰা। ইয়াত এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে। প্ৰথমটো চোৱা, ইয়াত লিখিছে আনৰ ভাল দেখিব নোৱাৰা, এইটো হ'ব পৰশ্ৰীকাতৰ। ইয়াৰ পাছত নেক্সট আছে ঘুনুক ঘানাকৈ যি কথা শুনা যায়, এইটো হ'ব আহু কাণে পহু কাণে। ইয়াৰ পাছত নেক্সট আছে যিজন মাক দেউতাকৰ অতি মৰমৰ, এইটো হ'ব আলাসৰ লাৰু। আৰু একেবাৰে শেষত আছে যি নিয়মমতে খৰচ কৰে, এইটো হ'ব মিতব্যয়ী। ইয়াৰ পাছত ইয়াৰ তলতে দিছে গ জ্ঞান সম্প্ৰসাৰণ। 9 নম্বৰত চোৱা, ইয়াত লিখিছে জতুৱা ঠাঁচৰ অৰ্থ জানো আহা। ইয়াত জতুৱা ঠাঁচৰ অৰ্থ দিছে। প্ৰথম জতুৱা ঠাঁচটি চোৱা কুন্দত কটা, ইয়াৰ অৰ্থ দিছে ধুনীয়া কমা নিপুতল। ইয়াৰ পাছত নেক্সট আছে খোলা কটিৰ তাল, ইয়াৰ অৰ্থ দিছে কোনো কামত নহা। ইয়াৰ পাছত নেক্সট আছে চুঙা বাদুলি, ইয়াৰ অৰ্থ দিছে সংসাৰৰ বিষয়ে একো নজনা লোক কমা অনভিজ্ঞ। ইয়াৰ পাছত আছে কথা চহকী, ইয়াৰ অৰ্থ দিছে বেছিকৈ কথা কোৱা। ইয়াৰ পাছত নেক্সট আছে বুকুৰ কুটুম, ইয়াৰ অৰ্থ দিছে অতি আপোনজন। ইয়াৰ পাছত নেক্সট আছে ঘৰ গুণা, ইয়াৰ অৰ্থ দিছে সদায় ঘৰতে থাকি ভাল পোৱা কমা নিজ ঘৰ এৰি আন ঠাইলৈ নোযোৱা। আৰু একেবাৰে শেষত দিছে বগলী ভকত, ইয়াৰ অৰ্থ দিছে ভণ্ড।